এইফালে আমাৰ মেজিটো সাজি থকা হৈছে। প্ৰতি বছৰে ককা কেইজন আহি এইদৰে আমাৰ মেজিটো সাজি থৈ যায়হি। এইবাৰহে পিছে বাঁহকেইডাল অলপ তিতি গ'ল। খৰিকেইডাল পিছে শুকায়ে আছে, জ্বলিব লাগে ভালকৈ। আৰু মই বনাই আছোঁ বিহুৰ কাৰণে কিবা কিবি। গুড মৰ্ণিং এভৰিৱান, মই চায়নিকা আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাগে বিহুৰ যা যোগাৰ হৈয়ে গ'ল ইতিমধ্যে, মানে পিঠা পনা বনোৱা। মোৰ পিছে একোৱে হোৱা নাই, এলেহুৱা মানুহ পেলাই থৈ দিছিলোঁ। আৰু কাইলৈ আছে বিহু, এতিয়াতো উপায় নাই, বনাবই লাগিব। সেইটো কাৰণে বজাৰখন মেলি লৈছোঁ আৰু ৰাতিপুৱা সোনকালৰ পৰা। ৰ'ব আপোনালোকক দেখুৱাই আছোঁ মোৰ বজাৰখন। আৰু এইখনেই হৈছে মোৰ বিহুৰ বজাৰখন। নাৰিকল লাৰু বনালোঁ আৰু এইফালে পিঠাগুড়ি খুন্দি আছোঁ। চাওঁ কিমানখিনি হয় আৰু লাহে লাহে কৰি আছোঁ। মেজিটো বনাই একেবাৰে ত্ৰিপাল দি ঢাকি ঢুকি থৈ গৈছে। এইবাৰ মুঠতে বৰষুণ দিলেও আমাৰ মেজি জ্বলিবই। এতিয়া মোৰ মায়ে কণী ফেটি আছে, এনে কেক বনাই আছে। লাহে লাহে বনিছে আৰু কোমল কোমল ধুনীয়া ধুনীয়া লাগিছে। এতিয়া খাই পেলাওঁ মন গৈছে আৰু। তাৰপিছত ধুনীয়াকৈ বনিবনে আপোনাক লাগিছে? বনিব তেতিয়া একদম বেটটো একদম মজা লাগিব আৰু ন আজি। অ'কে, এই সময়তে আমি সমাপ্ত কৰোঁ আমাৰ ইণ্টাৰভিউইং ছেশ্যন। আৰু ইয়াৰ ৰেডি হৈ গ'ল আমাৰ গধূলিৰ চাহ। মই বনোৱা ভাপত দিয়া পিঠা, শাহুমাই অনা তিল পিঠা, আৰু এইফালে এয়া বগীয়ে কৰা কাঠআলু ফ্ৰাই। আৰু এতিয়া জুইৰ ওচৰত বহি খাব লাগে। তোৰ চেণ্ডেলযোৰ লৈ আহিবি। সেই দৰ্জাখন জপাই আহিব লাগিছিলে। বগী আকৌ গৈ পিনে জপাই দিবিগৈ। অ' চৰি। লগ ক'ত বহো? মই ইয়াত বহো। আমাৰ জুইশালৰ আপডেট হৈছে। টিকলা পূৰা জুইৰ লৈ শুই আছে। এইফালে নহৰু পিঁয়াজ গুচাই থকা হৈছে। আৰু আপোনালোকক পাকঘৰৰ আপডেট দি আছোঁ ৰ'ব। আমাৰ স্পেচিয়েল চেফে আজি খাচী মাংস ৰন্ধাৰ কথা। মছলা সানি থৈছে, পিঁয়াজ কাটি থৈছে, কিন্তু স্পেচিয়েল চেফজন গায়ব। অ' মোৰ বিহুৱা ককাইটি, কি কৰিছা তুমি ভোজৰ দিনাখন ভিতৰত? বোলা আমি বাহিৰত জুইৰ ওচৰতে বহি লৈ কিবা কিবি খেলোঁগৈ। ব'লা জল্দি আহা সোনকালে। আৰু আমাৰ ভোজ ভাত ৰেডি হৈ গ'ল। বাহিৰত বহুত ঠাণ্ডা পৰিছে কাৰণে ভিতৰতে খাম। ভোজৰ দিনাখন সৰু আলুৰ ভাজিকণ নহ'লেতো নহ'বই। আৰু এইফালে হ'ল ভোজৰ স্পেচিয়েল মটন কাৰী। গুড মৰ্ণিং এভৰিৱান। বিহু বুলি মই মেখেলা চাদৰযোৰ পিন্ধি ল'লোঁ। আৰু আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ সকলোৰে জীৱনবোৰ যেন ভোগালী হওক তাৰে কামনা কৰিছোঁ। আনিছে মেজি জ্বলাবলৈ প্ৰস্তুতি চলাইছে ন আনিছ? আৰু পাতিখন কেলে সেৱা কৰিবলৈ? কাপোৰ লেতেৰা হ'ব বুলি পাতি চাতি গোটাই লৈছে দেই সেৱা কৰিবলৈ। কি কৰিছ কি? হৰি
আইতা কৰিবচোন এইকেইটা কি কৰিছে এয়া মেজি জ্বলাই আমাৰ হৈ গ'ল এতিয়া চাহ জলপান ৰেডি কৰোঁগৈ চাহ খাবলৈ কাৰণে পিঠাবোৰ উলিয়াই ল'লোঁ এনেকৈ সজাই থৈছোঁ আচলতে ফটো একপি তুলিলোঁ সেইটো কাৰণে সজাইছিলোঁ ভালকৈ এতিয়া চাহ খাম তাৰপিছত একেলগে জলপানো খাই দিম এয়া মই তিয়াই থৈ দিছোঁ উলিয়াম এতিয়া আৰু এইফালে ভগীয়ে কাঠআলু ফ্ৰাই কৰি থৈছে আনিছ পূৰা নিমকি কটাত ব্যস্ত হৈ আছে সি যে মোক সৰু সুৰা কামবোৰত বহুত হেল্প কৰি দিয়ে আজি বিহু বুলি গোটেইকেইটাই বাহিৰতে এইদৰে বহি লৈ জলপান খালোঁ বহুত বেছি ভাল লাগিলে ভিতৰত বহি খোৱাহেঁতেন চাগে ইমান ভাল নালাগিলেই হয় সঁচাই এনেকুৱা সৰু সৰু কামবোৰৰ মাজতে বহুত বেছি সুখ লুকাই থাকে পুনৰবাৰ আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আজিৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অতি সোনকালেই নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ এনেদৰে পুনৰ আহিম তেতিয়ালৈকে বাই বাই সকলো সুস্থ থাকক আৰু ফূৰ্তিত থাকক